এবাৰ আহিছো সংস্কৃতা মালাকৰৰ ওচৰলৈ যেহেতু আমি আজি জেপিটা গীতেই শুনিম আমি সংস্কৃতাৰ কণ্ঠত এটি গীত শুনো এবাৰ সংস্কৃতা কি শুনাবা আজিৰ এই অনুষ্ঠানত আৰু কি ধৰণে কৰিবা প্ৰথমে আজি বিশেষ দিনটোত যাক আমি ঈশ্বৰ হিচাপে মানো তেখেতলে মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু তেখেত য'তেই আছে আমাক আশীৰ্বাদ কৰক তাৰে কামনা কৰিছোঁ আৰু মই উষা মংগেশকাৰ যি গোৱা এটি গীত অপৰূপা এই বিখ্যাত গীতটি অপৰূপা চিনেমাখনৰ গাবলৈ চেষ্টাহে কৰিছোঁ সংগীত পৰিচালনা ভূপেন হাজৰিকাৰ কণ্ঠ উষা মংগেশকাৰ ঠিক আছে আমি অপৰূপা গীতটি শুনো মানে কি ভূপেনৰ লগত বজাবলৈ ভয় লাগে এবাৰ বজাব পাৰিম নিশ্চয় 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 অপৰূপা অপৰূপা অসীমা ভাঙিলা সজা পাতলালা তুমি দুখৰ বোজা পলাতকা হৈ এতিয়া কিয়নো পলাতকা হৈ এতিয়া কিয়নো বিহংগ হ'ব খোজা বিহংগ হ'ব খোজা ভাঙিব পাৰা গঢ়িব পাৰা ভাঙিব পাৰা গঢ়িব পাৰা তোমাৰি নিজা পথ তোমাৰ যুক্তি হেৰুৱা নাই অপৰূপা 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 বৰ ধুনীয়া কি সুন্দৰ সৃষ্টি জেপিদা আপুনি কি ক'ব আপুনি সন্মুখত থাকিলে আসলতে আপোনাৰ পৰাই শুনিব বিচাৰিম নাই অপৰূপা শব্দটো ধুনীয়া শব্দ আৰু এই পাটো যে কৈছে এওঁ লাষ্টত পাটো কওঁতে হাঁহি দিছে কাৰণ ওপৰৰপৰা এটা শব্দ যিটো হাঁহিব লাগিব মানে কিছুমান শব্দত হাঁহি দিয়ে গানটো গাওঁতে